নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ কথালৈ মই ভিডিঅ'টো বনালোঁ। যিহেতু মোৰ আগতে এনেকুৱা এটা ঘটনা হৈ গ'ল, সেইকাৰণে মই অনুভৱ কৰিলোঁ এইটো আপোনালোকক ভিডিঅ' সহকাৰে জনাওঁ আৰু আপোনালোকে সাৱধান হ'ব পাৰিব। বন্ধুসকল, আমাৰ অন্ধবিশ্বাস আছে, বিশেষকৈ ভাৰতবৰ্ষৰ বেলেগ ঠাইত এইটো বস্তু দেখা পোৱা নাযায়, কিন্তু আমাৰ অসমত প্ৰায় দেখা পোৱা যায় যে আমাৰ মেকুৰী ৰাস্তাই পাৰ হৈ গ'লে আমাৰ হঠাতে গাড়ীখন ৰখাই দিয়ে বা থৈ পেলাই কিবাকিবি কৰে, নিয়ম কানুন কিবাকিবি ধেৰ অন্ধবিশ্বাস এইবিলাক। এই বস্তুৰ কাৰণে আপোনাৰ এই এনেকুৱা কথাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ ঘটনা আমাৰ অসমত হোৱা দেখা পোৱা যায়। আজি 3 দিনৰ আগত সেনেকুৱা এটা ঘটনা, মই গৈ থকা পিছতে মই পিছত আছিলোঁ, হঠাৎ গাড়ী এখন ৰাখি দিলে, তাৰ পিছতে এখন গাড়ী মাৰি দিলে। মই গাড়ীখন ৰখালোঁ বাৰু, মই 4 নম্বৰ গাড়ীখন আছিলোঁ। মই হঠাতে গাড়ীখন গোটেই জাম হৈ গ'ল। তেতিয়া মই নামি আহি চালোঁ যে মই সুধিলোঁ কি হ'ল, আপুনি যে গাড়ীখন হঠাৎ ৰাখি দিলে। তেখেতে এটা কথাই ক'ল যে মেকুৰী এটা পাৰ হ'ল। কিন্তু এই অন্ধবিশ্বাসৰ কাৰণে আমাৰ ডাঙৰ ডাঙৰ ঘটনা হোৱা দেখা পোৱা যায়। বন্ধুসকল, এইটো এটা চাওক, ভাবি চাওক, মেকুৰী এটাই আপোনাৰ ক'লা হওক বগা হওক যেনেকুৱা ধৰণৰ মেকুৰী হওক, ৰাস্তাটো কোন টাইমত পাৰ হৈ যাব, কি কাৰণে পাৰ হ'ব, এইটো আৰু মানুহক সুধি পিনে পাৰ নহয় যে মেকুৰীটো পাৰ হৈ গ'লে যে কিবা এটা ঘটনা হ'ব। সেইবিলাক একদম ভুৱা আৰু আপোনালোকৰ এইবিলাক অন্ধবিশ্বাস। এইবিলাকে মানুহৰ জীৱন প্ৰাণ কাঢ়ি লৈ যাব। সেইদিনা যেনেকুৱা এটা ঘটনা হৈছিলে, গাড়ীখন স্পীড কম আছিলে, তথাপিতো যদি ডাঙৰ ডাঙৰ ঘটনা হোৱা দেখা পোৱা যায় সেনেকুৱা ক্ষেত্ৰত, সেইদিনা মই স্বয়ং সেই ঘটনাটো মুখৰ আগতে হ'ল। সেইকাৰণে মই অনুভৱ কৰিলোঁ এইটো ভিডিঅ' সহকাৰে আপোনালোকক মই কথাখিনি জনাওঁ। তো সেইকাৰণে আপোনালোকে যিসকলে এইবিলাক বস্তু মানে, আজিৰ পৰা আপোনালোকে ত্যাগ কৰক, নহ'লে আপুনি কেতিয়াবা ডাঙৰ বিপদত পৰিব, ডাঙৰ ঘটনা হ'ব। এই অন্ধবিশ্বাসবিলাক আমি এৰিব হ'ল। আৰু এইবিলাক অন্ধবিশ্বাস, মেকুৰীটোৱেতো আৰু কোন টাইমত পাৰ হ'ব, মেকুৰীটো পাৰ হৈ গ'লে যে আপোনাৰ গাড়ীখন আগত কিবা হ'ব, এইবিলাক আচলতে অন্ধবিশ্বাস বন্ধুসকল। সেইকাৰণে মই অনুভৱ কৰিলোঁ যে এই অন্ধবিশ্বাসৰ পৰা দূৰ থাকিবৰ কাৰণে ৰাইজ সজাগ হওক আৰু এইবিলাক বস্তুৰ পৰা আপোনালোকে সাৱধান থাকক। কোনো মেকুৰী পাৰ হ'লে আপোনাৰ গাড়ীখন ৰখাবলগীয়া কথা নাথাকে। আপোনাৰ যেনে গাড়ী যেনে পিক আপত গৈছে তেনেই গৈ থাকক। হয়, মেকুৰীটো ৰাস্তাত ৰখি দিছে বা কিবা হৈছে, তেতিয়া গাড়ীখন ৰখাই লৈ মেকুৰীটো খেদি পিনে পাৰ হ'ব, এইটো বেলেগ কথা। কিন্তু আপোনাৰ মেকুৰীটো যেতিয়া পাৰ হৈ যাব, আপুনি গাড়ীখন ৰখাব লাগে বুলি তাত কোনো কথা নাহে। সেইকাৰণে বন্ধুসকল, মই এই কথাকেইটা মোৰ আজি মই যিহেতু এই ঘটনাটো দেখা পালোঁ, ঘটনাটো, সেইকাৰণে মই আপোনালোকক কথাখিনি শ্বেয়াৰ কৰিলোঁ। আজি বৰ ভিডিঅ'টো দীঘল নকৰোঁ, বিশেষকৈ এই কথাকেইটা কৈয়ে মই ভিডিঅ'টো আজি ইয়াতে সমাপ্ত দিলোঁ। জয় আই অসম বন্ধুসকল।